মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ দশম শ্ৰেণীৰ অধ্যায় 6ৰ জীৱন প্ৰক্ৰিয়া পাঠটিৰ বিষয়ে আলোচনা কৰিম। তোমালোকে বাৰু এই ফটোখন চাই ক'ব পাৰিবানে জীৱিত নে মৃত কেনেকৈ ঠাৱৰ কৰিব পাৰি? তোমালোকে নিশ্চয় ক'বা মানুহজন, চৰাইটো, কুকুৰৰ পোৱালিটো আৰু গছজোপা কি হয়? জীৱিত হয়, হয়নে? আমি বাৰু কিহৰ ওপৰত ভিত্তি কৰি গম পাওঁ জীৱিত নে মৃত? আমি শ্বাস-প্ৰশ্বাস লোৱা, বৃদ্ধি হোৱা, আণৱিক চলাচল এইবোৰৰ ওপৰত ভিত্তি কৰি জীৱিত নে মৃত ক'ব পাৰোঁ। এতিয়া আমি যে এই বৃদ্ধি হোৱাটো উদ্ভিদৰ দেখা পাওঁ, হয়নে নহয়? আমি যদি অকণমানি উদ্ভিদৰ পুলি এটা লগাওঁ, কেইদিনমান পিছত আমি দেখা পাম এই উদ্ভিদৰ পোৱালিটো লাহে লাহে বৃদ্ধি হৈছে। আমি বৃদ্ধিটো কি হয়? চকুৰে দেখা পাওঁ। কিন্তু আণৱিক চলাচল খালী চকুৰে দৃষ্টিগোচৰ নহয়। কিন্তু আণৱিক চলাচল চলি থাকে আৰু আণৱিক চলাচল হৈ থাকিলে জীৱবোৰক জীৱিত বুলি কোৱা হয়। এতিয়া আমি ক'ব পাৰিম ন জীৱিত নে মৃত কেনেকৈ ঠাৱৰ কৰিব পাৰি। এতিয়া আহাচোন আমি চাওঁ জীৱন প্ৰক্ৰিয়া মানেনো কি? জীৱন ৰক্ষাৰ বাবে অব্যাহত ৰখা প্ৰক্ৰিয়াসমূহে হ'ল জীৱন প্ৰক্ৰিয়া। অৰ্থাৎ জীৱবোৰ জীয়াই থাকিবৰ বাবে যিবোৰ প্ৰক্ৰিয়া জীৱদেহত চলি থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আমি যে জীয়াই আছোঁ, জীয়াই থাকোঁতে আমাৰ ভিতৰত কি হৈ থাকে? কিছুমান প্ৰক্ৰিয়া অহৰহ চলি থাকে, হয়নে নহয়? আমি জীয়াই থাকিবৰ কাৰণে আমাৰ শৰীৰটোক কি লাগে? শক্তি লাগে। শক্তিৰ কাৰণে আমি কি কৰোঁ? আহাৰ গ্ৰহণ কৰোঁ, হয়নে নহয়? আমি যে সেই আহাৰ গ্ৰহণ কৰিম, আহাৰ গ্ৰহণ কৰাৰ পিছত সেইবোৰ কি হ'ব? গ্ৰহণ কৰা আহাৰবোৰ কি হ'ব? হজম হ'ব, হয়নে নহয়? তাৰ পৰা আমি শক্তি পাম। শক্তিবোৰ আমাৰ দেহৰ বিভিন্ন অংশলৈ কি হ'ব? পৰিবহণ হ'ব। আৰু আমাৰ দেহত যিবোৰ বৰ্জনীয় পদাৰ্থ আছে সেইবোৰ ৰেচন প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ দেহৰ কি হ'ব? বাহিৰলৈ ওলাই যাব। এই যে প্ৰক্ৰিয়াবোৰ আমাৰ দেহৰ ভিতৰত চলি থাকে, এই প্ৰক্ৰিয়াবোৰ চলি থকাটো আমাৰ কাৰণে কি হয়? অত্যন্ত জৰুৰী। আৰু এই প্ৰক্ৰিয়াবোৰকে কি বুলি কোৱা হয়? জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। উদাহৰণস্বৰূপে পৰিপুষ্টি, শ্বসন, পৰিবহণ, ৰেচন এইবোৰ কি হৈছে আমাৰ শৰীৰৰ চলি থকা জীৱন প্ৰক্ৰিয়া। এতিয়া আমি পৰিপুষ্টি নিউট্ৰিচনৰ বিষয়ে প্ৰথমতে পঢ়িম। দেহৰ বৃদ্ধি, বিকাশ আৰু অন্যান্য জীৱন প্ৰক্ৰিয়াৰ বাবে গ্ৰহণ কৰা খাদ্যৰ পৰা শক্তি আহৰণ প্ৰক্ৰিয়াই হৈছে কি? পৰিপুষ্টি। আমি যে জীয়াই আছোঁ, জীয়াই থাকিবৰ কাৰণে আমাক কি লাগে? শক্তি লাগে। এই শক্তি আমি কিহৰ পৰা পাওঁ? খাদ্যৰ পৰা পাওঁ ন? এই শক্তিৰ কাৰণে আমাৰ দেহৰ বৃদ্ধি হয়, বিকাশ হয়, দেহৰ ভিতৰত বিভিন্ন প্ৰক্ৰিয়াসমূহ কি হৈ থাকে? চলি থাকে। আৰু এই যে প্ৰক্ৰিয়াটো আমি যে শক্তি আহৰণৰ কাৰণে খাদ্য গ্ৰহণ কৰোঁ, এই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয়? পৰিপুষ্টি বুলি কোৱা হয়। এতিয়া সকলো জীৱৰ কাৰণে শক্তি আৰু উপাদানসমূহৰ প্ৰয়োজনীয়তা একে, যদিও ইয়াৰ আহৰণৰ প্ৰক্ৰিয়া কি হয়? বেলেগ বেলেগ হয়। আহৰণ প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি পৰিপুষ্টি দুই প্ৰকাৰৰ: স্বকোষীয় পৰিপুষ্টি অটোট্ৰফিক নিউট্ৰিচন, পৰপোষিত পুষ্টি হেটাৰোট্ৰফিক নিউট্ৰিচন। আমি প্ৰথমতে এইটো ভিডিঅ'ত স্বকোষীয় পৰিপুষ্টিৰ বিষয়ে পঢ়িম হওক। এতিয়া তোমালোকে ফটোখন চোৱাচোন। ফটোখনত কি হৈছে? এজোপা কি আছে? গছ আছে, হয়নে? গছৰ কি আছে? পাতবোৰ সেউজীয়া সেউজীয়া। এতিয়া গছজোপা কি কৰিব? মাটিৰ পৰা পানী গ্ৰহণ কৰিব। আৰু উদ্ভিদৰ পাতত থকা কি হৈছে? এই যে সৰু সৰু ৰন্ধ্ৰবোৰ থাকে সেইবোৰে কি কৰে? বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে। আৰু সূৰ্যৰ কি হৈ থাকে? পোহৰৰ সহায়ত কি কৰে? উদ্ভিদৰ পাতত খাদ্য প্ৰস্তুত হয়। এই খাদ্য প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ? সালোক সংশ্লেষণ বুলি কওঁ। আৰু ইংৰাজীত কি বুলি কয়? ফটোচিনথেসিস বুলি কয়। মানে কি হয়? উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে, হয়নে? যিবোৰ জীৱই মানে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে, সেইবোৰ জীৱক কি বুলি কোৱা হয়? স্বকোষী জীৱ বুলি কোৱা হয়। যেনে সেউজীয়া উদ্ভিদ, নীল সেউজীয়া শেলাই, এইবোৰক কি বুলি কোৱা হয়? স্বকোষী জীৱ বুলি কোৱা হয়। আকৌ যিবোৰ জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে, আহাৰৰ কাৰণে বেলেগৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে, সেইবোৰ জীৱক কি বুলি কোৱা হয়? পৰপোষী জীৱ বুলি কোৱা হয়।
আমি ইয়াৰ পিছৰ ভিডিঅ'টো তোমালোকৰ লগত পৰপক্ষী জীৱৰ বিষয়ে আৰু এই যে পৰপক্ষীয় পৰিপুষ্টিৰ বিষয়ে ভালদৰে পঢ়িম। এই যে সালোকসংশ্লেষণ প্ৰক্ৰিয়া হয় সংঘটিত হয় উদ্ভিদৰ পাতত, তাত কি থাকে উদ্ভিদৰ পাতত কিছুমান সৰু সৰু ৰন্ধ্ৰ থাকে। এই ৰন্ধ্ৰবোৰক কি বুলি কোৱা হয়? পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়। পত্ৰৰন্ধ্ৰবোৰৰ জৰিয়তে কি হয়? গেছৰ আদান প্ৰদান হয়। সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে যে গেছৰ প্ৰয়োজন হয়, সেই গেছৰ আদান প্ৰদান পত্ৰত থকা মানে যি পটত যি ৰন্ধ্ৰ থাকে পত্ৰৰন্ধ্ৰৰ জৰিয়তে হয়। এই পত্ৰৰন্ধ্ৰবোৰৰ পৰা কি হয়? উদ্ভিদজোপাৰ দেহত থকা অতিৰিক্ত পানী ভাগো কি হয়? বাহিৰ ওলাই যায়। মানে উদ্ভিদজোপাৰ পৰা বাহিৰলৈ ওলায়। সেইকাৰণে যাতে উদ্ভিদজোপাৰ থকা পানীবোৰৰ অপচয় নহয়, সেইবোৰ কাৰণৰ কাৰণে কি হয়? পত্ৰৰন্ধ্ৰবোৰ যেতিয়া সালোকসংশ্লেষণত পত্ৰৰন্ধ্ৰৰ প্ৰয়োজন নাথাকে, মানে সালোকসংশ্লেষণ প্ৰক্ৰিয়া যেতিয়া উদ্ভিদজোপাৰ সম্পূৰ্ণ হয়, তাৰপিছত কি হয়? সেই প্ৰয়োজন নথকা টাইমত পত্ৰৰন্ধ্ৰবোৰ বন্ধ হৈ থাকে। এই চোৱাচোন তোমালোকে ফটোখনত পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ খোলা আৰু বন্ধ অৱস্থা। ইয়াত যে তোমালোকে দেখিছা এই দুটা, এইটো আৰু এইটোক কি বুলি কোৱা হয়? ৰক্ষীকোষ বুলি কোৱা হয় ন। আৰু যে এইবোৰক কি বুলি কোৱা হয়? কৰপ্লাছ বুলি কোৱা হয়। এই ৰক্ষীকোষ দুটাই কি কৰে? পত্ৰৰন্ধ্ৰ খোলা আৰু বন্ধ এই কথা এইটো মানে নিয়ন্ত্ৰণ কৰে। ৰক্ষীকোষ দুটা যেতিয়া ভিতৰলৈ মানে যেতিয়া পত্ৰৰন্ধ্ৰৰ ভিতৰলৈ পানী সোমালে ৰক্ষীকোষ দুটা কি হয়? স্ফীত হয়, মানে ফুলি যায়। ফুলি গ'লে কি হয়? পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ খোলা যায়। আকৌ যেতিয়া পত্ৰৰন্ধ্ৰৰ পৰা এই যে ৰক্ষীকোষ কেইটা আছে তাৰ পৰা যেতিয়া পানী বাহিৰলৈ ওলাই যায়, ওলাই গ'লে কি হয়? এই ৰক্ষীকোষবোৰ সংকুচিত হয়। সংকুচিত হ'লে কি হয়? পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ কি হয়? বন্ধ হয়। এতিয়া তোমালোকৰ পত্ৰৰন্ধ্ৰত যে ৰক্ষীকোষ থাকে, মানে পত্ৰৰন্ধ্ৰৰ ৰক্ষীকোষৰ কি কাম বুলি পৰীক্ষাত আহিব পাৰে ন। এতিয়া চোৱা, পত্ৰৰন্ধ্ৰৰ ৰক্ষীকোষ দুটা পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুক্ত আৰু বন্ধ হোৱা পৰিঘটনাটো কি কৰে? নিয়ন্ত্ৰণ কৰে। যেতিয়া ৰক্ষীকোষৰ ভিতৰত পানী প্ৰৱেশ কৰে, তেতিয়া ইয়াত স্ফীত হয় আৰু কি হয়? পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি হৈ পৰে। আৰু যেতিয়া ৰক্ষীকোষৰ পৰা পানী ওলাই যায়, তেতিয়া ৰক্ষীকোষ দুটা সংকুচিত হয় আৰু পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ কি হৈ পৰে? বন্ধ হৈ পৰে। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ।